নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছিলোঁ প্ৰাগ নিউজৰ কাৰ্যালয়ত। আজি আমি এটা অনুষ্ঠান কৰিলোঁ। এই অনুষ্ঠান কৰাৰ পিছত এতিয়া আমাৰ অসমৰ টপ ইউটিউবাৰসকল আমাৰ লগত উপস্থিত আছে। আমাৰ BNSL BOL আমাৰ দাদা কি ক'ব? আজি আহিলোঁ ইয়াতে ইণ্টাৰভিউ টাইপ হ'ল, এটা টক শ্ব' টাইপ হ'ল, খুব ভাল লাগিল। ফাৰ্ষ্ট টাইম মই অলপ ভয় খাইছোঁ, অলপ AC-টো বেছি ঠাণ্ডা বহুত লাগিছে, বাট ষ্টিল ভাল লাগিছে আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আৰু অসমত ইউটিউব কৰিও যে এনেকৈ নিউজ চেনেল এটাই মাতিব পাৰে ফাৰ্ষ্ট টাইম গম পাইছোঁ আৰু খুব ভাল লাগিছে। আৰু এওঁ চেনেলটো তোমালোকে চাই থাকিবা, এনেকৈ ছাপোৰ্ট কৰিবা, অসমত ইউটিউব কমিউনিটিটো গ্ৰ' কৰাত ছাপোৰ্ট কৰিবা আৰু থেংক ইউ। মোৰ লগত উপস্থিত আছে অসমৰ টপ ইউটিউবাৰ আছামিজ মিক্সাৰ আৰু ভইচ আছাম। তেওঁলোকৰ মই মনোভাৱ জানিবলৈ বিচাৰিছোঁ। কি ক'ব? হয়, বহুত ভাল লাগিল লগ পাই, ইয়াক ভাল লাগিল। নামটো কি বুলি কৈছিলে? শংকৰ কলিতাক লগ পাই বহুত ভাল লাগিল। আৰু অতি শীঘ্ৰেই এটা চেনেল খুলি আছে, কিহৰ ওপৰত বনাবা? ইণ্টাৰভিউ টাইপ ন? ইণ্টাৰভিউ ল'ব সিও, ভূপেনদাৰ দৰে। ভূপেনদাও ইণ্টাৰভিউ লয়, ইও ল'ব। চ' ভূপেনদাক যেনেকৈ ছাপোৰ্ট কৰিছে ইয়াকো অলপ ছাপোৰ্ট কৰিব বুলি ভাবিলোঁ। ভিডিঅ'বিলাক চাই ল'ব, তাৰপিছত আপোনালোকে নিজে ডিচাইড কৰিব। চ' আৰু বহুত ভাল লাগিল লগ পাই কিনে, বহুত ভাল ল'ৰা। একচুৱেলি আজি শংকৰক লগ পালোঁ, খুব বেছি ভাল লাগিছে। তেওঁ আমাৰ প্ৰগ্ৰেমটোত তাত প্ৰাগ নিউজত তেওঁ কুৱেশ্যন সুধিছে, ভাল এটা কুৱেশ্যন সুধিছিলে। তেওঁ এটা তেনেকুৱা টাইপৰ আৰম্ভ কৰিম বুলি কৈছে। মই তেওঁক বেষ্ট উইচেছ জনাইছোঁ আৰু ভাল লাগিব। অলপ বেলেগ কনচেপ্টত একে আপোনাৰ কেটেগৰী একে হওক, কিন্তু অলপ যদি ষ্টাইলটো বেলেগ হয়, তেওঁ অলপ বেলেগ ষ্টাইলত কৰিব আৰু বেলেগ হেৰি হৈ ল'ব। আপোনাৰ আমাৰ ৰাজনীতিৰ লগত জড়িত বা বেলেগৰ লগত জড়িত বা জাৰ্নেলিষ্টে হওক, তেওঁলোকে ল'ব। চ' তেওঁক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। থেংক ইউ ছ' মাছ।